নমস্কাৰ। মেট্ৰিক পৰীক্ষাটোৰ লগত প্ৰত্যেকগৰাকী অভিভাৱকৰ আৱেগ জড়িত হৈ থাকে। পৰীক্ষা দিবলৈ যেতিয়া নিজৰ সন্তান যায়, বহু অভিভাৱকে সন্তানক লৈ যায় পৰীক্ষা চেণ্টাৰটোত আৰু পৰীক্ষা শেষ হোৱালৈকে 3 ঘণ্টা সময় সেই ফিল্ডখনতে ৰখি থাকে, কোনোবা হোটেলখনত অপেক্ষা কৰি থাকে, নিজৰ সন্তানক পুনৰ লৈ ঘৰলৈ যায়। সকলোৰে এটাই আৱেগ, এটাই চিন্তা যে নিজৰ সন্তানৰ ভৱিষ্যতটো কেনেকুৱা হ'ব, কোন দিশে আগবাঢ়িব, ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিব, কাৰণ এই ৰিজাল্টটোৰ নম্বৰবোৰৰ ওপৰতে নিৰ্ভৰ কৰিব। বহু ল'ৰা ছোৱালীয়ে কষ্ট কৰি পঢ়েও, সকলোৱে ভাবে যে মই মেট্ৰিকত ভাল ৰিজাল্ট কৰিম, প্ৰত্যেকে পঢ়ে, কিন্তু এইটোতো সম্ভৱ নহয় যে প্ৰত্যেকেই 98% পাব। এইটো কেতিয়াও সম্ভৱ নহয়। আজি কেইদিনমানৰ আগত মেট্ৰিকৰ ৰিজাল্ট দিলে। ৰিজাল্টটো পোৱাৰ পাছত বহুতৰ ঘৰত আকৌ খানা হৈছে, পাৰ্টি হৈছে, বহুতৰ ঘৰত আকৌ কান্দোনৰ ৰোল উঠিছে, বহুতে আকৌ লাজত লুকাই আছে। কিয়? কাৰণ কোনোবাই নম্বৰ 1 হৈছে, নম্বৰ 2 হৈছে, কোনোবাই লেটাৰ পাইছে, কোনোবাই ডিষ্টিংশ্যন পাইছে, কোনোবাই আকৌ 3rd ডিভিজনো পাইছে, কোনোবাই আকৌ চিম্পুল পাছ কৰিছে, কোনোবাই 2nd ডিভিজনো পাইছে। আৰু আমি কিহৰ পাছত দৌৰি আছোঁ? কম্পিটিশ্যনৰ পাছত। ইমানখিনি পোৱাৰ পাছতো এজন ষ্টুডেণ্টে, মই বহুকেইজন এইকেইদিনত মই ৰিজাল্ট দিয়াৰ দিনা বহুকেইজন ল'ৰা ছোৱালীৰ ঘৰত গ'লোঁ, ভাল ৰিজাল্ট কৰিছে, যি ডিষ্টিংশ্যন পাইছে, লেটাৰ পাইছে, 1st ডিভিজন পাইছে, গ'লোঁ তেওঁলোকৰ ঘৰত। বিশ্বাস কৰক, প্ৰত্যেকৰ এটাই কথা, আৰু অলপ বেছিকৈ নম্বৰ পালেহেঁতেন। 97% পোৱাজনে কৈছে ভালকৈ পঢ়া হ'লে আৰু অলপ পালেহেঁতেন। 80% পোৱাসকলে কৈ আছে তাৰ পৰীক্ষাৰ সময়ত গা বেয়া হৈ গৈছিল, পৰীক্ষাৰ সময়ত যদি আৰু অলপ ভালকৈ পঢ়িব পাৰিলেহেঁতেন তেতিয়াহ'লে আৰু ভাল নম্বৰ পালেহেঁতেন। মনৰ সন্তুষ্টিটো নাই, মনৰ মটিভেশ্যনটো নাই। ক'ত সেই মটিভেশ্যন? কিহৰ কাৰণে? মেট্ৰিক পৰীক্ষাটো কি কম্পিটিশ্যন নেকি? মেট্ৰিক পৰীক্ষাটোত কোনোবাই 98% পালে বা 95% পালে কোনোবাই গাৰাণ্টি দি ক'ব পাৰিবনে যে তেওঁ সফল হ'ব জীৱনৰ যুদ্ধত? মেট্ৰিক পৰীক্ষাটোৰ দ্বাৰা কাৰোৰ ভাগ্য নিৰূপণ নহয়। এটা কথা হয়, মেট্ৰিক পৰীক্ষাত যদি ভাল ৰিজাল্ট কৰে, বাকী পঢ়াখিনি পঢ়িবৰ কাৰণে এটা ভাল ৰাস্তা মুকলি হয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সেই ল'ৰা ছোৱালীজন সফল হ'ল জীৱনত। যদি অকল 1st ডিভিজন পোৱা ল'ৰা ছোৱালীসকলে সফল হয়, লেটাৰ পোৱা ল'ৰা ছোৱালীসকলে সফল হয়, 3rd ডিভিজন পোৱা, 2nd ডিভিজন পোৱা ল'ৰা ছোৱালীবিলাকে কি কৰিব? তেওঁলোক কি জীৱনত অসফল নেকি? এনেকুৱা একো কথা নাই। কোনে জানে কালিলৈ 3rd ডিভিজন পোৱা ল'ৰা ছোৱালীজনেও দেশ চলাব। কোনে জানে কালিলৈ 2nd ডিভিজন পোৱা ল'ৰাজনেও বা ছোৱালীজনীয়েও কালিলৈ হায়াৰ ছেকেণ্ডেৰীত সকলোতকৈ নম্বৰ 1ত থাকিব। কোনেও নাজানে। এই মেট্ৰিক পৰীক্ষাটো সঁচাকৈ এজন ল'ৰা ছোৱালীৰ ভাগ্য নিৰূপণ নহয়। আমাৰ মিডিয়াবিলাক আহি, ওচৰ ঘৰীয়া মানুহবোৰ আহি বাৰে বাৰে সেই ল'ৰা ছোৱালীটোক এইটো বুজাই দিয়ে যে তই জীৱনত সফল হৈ গ'লি, তই ডাঙৰ মানুহ হৈ গ'লি, তোক আৰু পৃথিৱীৰ কোনো সংঘৰ্ষই হৰুৱাব নোৱাৰে। এনেকুৱা একো কথা নাই। আচলতে সেই ল'ৰা ছোৱালীজনৰ জীৱনটো আৰম্ভ হৈছে মাত্ৰ। ল'ৰা ছোৱালীজনৰ সংগ্ৰামৰ কাহিনী আৰম্ভ হৈছে মাত্ৰ। অভিভাৱকবোৰৰ মনত কিয় মটিভেশ্যন নাই? কি কাৰণে অভিভাৱকৰ মটিভেশ্যন নাই? 95% পোৱাৰ পাছত কৈ আছে মেথছত আৰু নম্বৰ পালেহেঁতেন, তাৰ গা বেয়া হোৱাৰ কাৰণে নেপালে। এইটোকে কয় কম্পিটিশ্যন। মেট্ৰিক পৰীক্ষাটো কোনো কম্পিটিশ্যন নহয়। কম্পিটিশ্যন নহয়, আৰু আপোনাৰ সন্তানক কম্পিটিশ্যনৰ পৃথিৱীখনত খোজ পেলাবলৈ নিদিব। সন্তানক এইটো কথাই শিকাওক, ভালকৈ যদি পঢ়ে আহিব লগা সময়ত উন্নতি কৰিব, সমাজৰ কাৰণে ভাল কাম কৰিব পাৰিব, মা দেউতাৰ যত্ন ল'ব পাৰিব। ভালকৈ যদি পঢ়ে তেতিয়াহ'লে আহিব লগা সময়ত জীৱনটো সুন্দৰ হ'ব। ইয়াৰ অৰ্থ এইটো নহয় 98% পাব লাগিব। ইয়াৰ অৰ্থ এইটো নহয় 95% পাব লাগিব। কোনোবাই 60% পাইছে, 55% পাইছে, 45% পাইছে, তেওঁলোকে কি জীৱনত একো কৰিব নোৱাৰিব? আজিৰ সময়ত আমি মটিভেশ্যন দিব লাগে কাক? সেইসকলক যি 3rd ডিভিজন পাই ভাবিছে যে তেওঁ বহুত বেয়া কৰিলে, তেওঁলোকক মটিভেশ্যন দিয়া প্ৰয়োজন। কিন্তু আমি কি কৰিছোঁ? নম্বৰ 1, নম্বৰ 2ৰ পিছত দৌৰি, মিডিয়াৰ পিছত দৌৰি, ঘৰে ঘৰে গৈ গামোচা দি এনেকুৱা কৰি দেখাইছোঁ যে তেওঁলোকে জীৱনত আৰু একো কৰিব নালাগে, মেট্ৰিকত ভাল ৰিজাল্ট কৰি দিলে আৰু জীৱন সফল। এনেকুৱা একো কথা নাই। সেইকাৰণে প্ৰত্যেকগৰাকী অভিভাৱকক এটাই অনুৰোধ কৰিছোঁ, আপোনাৰ সন্তানে 1st ডিভিজন পাইছে, লেটাৰ পাইছে, 3rd ডিভিজন পাইছে, 2nd ডিভিজন পাইছে, মতলব নাই। আজি আপোনাক নিউজে আহি বা কৰিলে গৌৰৱত বুকু ফুলাবলগীয়াও একো নাই। আৰু আপোনাৰ সন্তানে 3rd ডিভিজন পোৱাৰ কাৰণে যদি আপুনি লাজ পাইছে,
এইবিলাক কৰিও একো লাভ নাই। কোনেও নাজানে আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব। কোনে জানে আজি মেট্ৰিকত ৰিজাল্ট ভাল নকৰা সন্তানটোৱেও কালিলৈ ব্যৱসায়ত সফল হৈ গোটেই অসমখনৰ নাম উজ্বলাব পাৰে। আমি সঁচাকৈ ভুল ট্ৰেকত গৈ আছোঁ। আজি গামোচাখনে আজিৰ নম্বৰ 1 নম্বৰটোৰ সংগ্ৰাম কাহিনী মিডিয়াত শুনাই থাকিলে আপোনাৰ সন্তানে উন্নতি নকৰে। আপোনাৰ সন্তানক কম্পিটিশ্যনৰ পিছত নহয়, আপোনাৰ সন্তানক ভাল হ'বলৈ শিকাওক, মানুহ হ'বলৈ শিকাওক, কষ্ট সহিষ্ণু হৈ জীৱনত আগবাঢ়িবলৈ শিকাওক। আপোনাৰ লগতে সকলোৰে লাভ হ'ব। আজি যদি দুটকীয়া নিউজৰ পাব্লিচিটিৰ কাৰণে যদি নিজৰ সন্তানক ভাবি লৈছে হিৰো বুলি, আপোনাতকৈ মূৰ্খ আৰু এইখন পৃথিৱীত কোনো নাই। সঁচাকৈ অনুৰোধ কৰিছোঁ, প্ৰত্যেকজন মেট্ৰিকত পাছ কৰা, ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, লেটাৰ, ডিষ্টিংশ্যন মতলব নাই, যে যেনেকৈ পাছ কৰিছে সকলোকে শুভেচ্ছা দিছোঁ। ইয়াৰ লগে লগে কৈছোঁ, কোনোজন ল'ৰা ছোৱালী সফল হোৱা নাই। তোমালোকৰ জীৱনৰ এটা ষ্টেপ, জখলাটোৰ এটা ষ্টেপত মাত্ৰ ভৰি থৈছা, আৰু আহিব লগা সময়ত ইয়াতকৈও বেছি সংগ্ৰাম হ'ব, ইয়াতকৈও বেছি কষ্ট কৰিব লাগিব, তেতিয়াহে জীৱনত সফল হ'বা। আজিৰ কাহিনী কালিলৈ সলনি হ'ব, আজিৰ ৰিজাল্ট কালিলৈ সলনি হ'ব। কোনেও নাজানে আজি চিম্পুল পাছ কৰা ল'ৰাজনে কালিলৈ হায়াৰ ছেকেণ্ডেৰীত 98% পাব, আৰু আজি 99% পোৱা ল'ৰা ছোৱালীজনেও হয়তো কালিলৈ 60% পাব। সেইকাৰণে মেট্ৰিক পৰীক্ষাটো লৈ ইমান ঢোল তাল বজাবলগীয়া একো কথা নাই, পাৰ্টি কৰি এনজয় কৰিবলগীয়া একো কথা নাই। সকলোকে মটিভেট কৰক। ওচৰৰ কোনোবা ল'ৰা ছোৱালীয়ে যদি মেট্ৰিকত চিম্পুল পাছো কৰিছে, তেওঁকো মটিভেট কৰক আহিব লগা সময়ত পঢ়ি জীৱনটো উন্নতি কৰিবৰ কাৰণে। তাকে নকৰি কম্পিটিশ্যন, কোনে নম্বৰ 1 কোনে নম্বৰ 2 এইবিলাকৰ পাছত নাযাব। এইবোৰ দুদিনীয়া মাত্ৰ। আপোনাৰ সন্তানৰ ভৱিষ্যতটো কিন্তু আপোনাৰ হাতত। আপোনাৰ চিন্তাধাৰাৰ ওপৰতে ডিপেণ্ড কৰিব সি ৰেচত ঘূৰি থকা ঘোঁৰা হ'ব নে নিজে সুখী হৈ পৰিয়ালটোক আগবঢ়াব। যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰি দিয়ক ষ্টুডেণ্টসকলৰ কাৰণে। মই বিচাৰোঁ অসমৰ প্ৰত্যেকজন ষ্টুডেণ্ট যাতে আগবাঢ়ে, কিন্তু কম্পিটিশ্যনৰ পিছত নহয়, জীৱনটো সুন্দৰ কৰাৰ পিছত।